সকলোকে মোৰ চেনেল ৰাখি ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা চিকেন ৰেচিপি। ঘৰতে সহজতে কেনেদৰে আমি চিকেন ফ্ৰাই কৰি খাব পাৰোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। ৰেচিপিটো কেনেদৰে বনালোঁ চাই লওঁ আহক। এই চিকেন ৰেচিপিটোৰ বাবে মই লৈছোঁ আধা কেজিতকৈ অকণমান বেছিয়ে হ'ব মাংস, আৰু মাংসখিনি ডাঙৰ ডাঙৰকৈ পিচ কৰি কাটি লৈছোঁ। এতিয়া আমি মাংসখিনি প্ৰথমতে দি দিম অলপমান নিমখ নিজৰ জোখ অনুসাৰে। তাৰ পৰা ইয়াতে দিম আমি অকণমান হালধি গুড়ি নিজৰ জোখ অনুসৰিয়ে দিব, যিমানটো লাগে মাংসৰ পৰিমাণ চাই। আৰু এতিয়া ইয়াতে দিছোঁ অকণমান পিচি থোৱা আদা নহৰু 2 চামুচমান হ'ব, আপোনালোকে নিজৰ ইচ্ছা অনুসৰি দিব পাৰে। আৰু লগতে দিম ইয়াত অকণমান মছলা দিছোঁ। প্ৰথম মই গৰম মছলা অকণমান দিছোঁ, তাৰ পৰা দিছোঁ অকণমান ৰেড চিলি যাতে জ্বলা ভাৱটো আহে, আৰু দিছোঁ অকণমান জিৰা গুড়ি আৰু ধনিয়া গুড়ি দিলে খাবলৈ মাংস বহুত ধুনীয়া হয়। এয়া হ'ল ধনিয়া গুড়ি, আৰু এতিয়া মই ধনিয়া গুড়ি দিলোঁ। আৰু শেষত দিছোঁ একেবাৰে বেচন, আৰু বেচনৰ লগতে এতিয়া দিম অকণমান নেমু টেঙা, যিহেতু ব্ৰইলাৰ মাংস গতিকে নেমু টেঙা দিলে ভাল হয়, আৰু ফ্ৰাইত নেমু টেঙা লাগিবই। আৰু এতিয়া এই গোটেইখিনি ভালদৰে সানি লওঁ মিশ্ৰণখিনি, আৰু আধা ঘণ্টামানৰ কাৰণে মেৰিনেশ্যন হ'বলৈ থৈ দিম। আধা ঘণ্টাৰ পাছত আমাৰ মাংসখিনি ফ্ৰাই কৰিবৰ বাবে ৰেডি হৈছে। আৰু মই ইয়াত অকণমান দৈ দিছিলোঁ, পাহৰিলোঁ আপোনালোকক দেখাবলৈ। আপোনালোকে দৈটো এড কৰি দিব, ফ্ৰাই মাংসত দৈ দিবই লাগে। আৰু এতিয়া এইখিনি বনাবলৈ মই পাতি লৈছোঁ এখন কেৰাহী, আৰু এতিয়া কেৰাহীত অকণমান গৰম হোৱাৰ পিছত তেল দি দিম। তেলখিনি ভালদৰে গৰম হোৱাত এপিচ এপিচকৈ যিখিনি সানি থোৱা মাংস আছিলে সেইখিনি দি দিম। মই ইয়াত বেছি মাংস নিদিওঁ, 3 পিচমানহে দিম যাতে মোৰ লৰাবলৈ সুবিধা হয়। মাংসখিনি অকণমান সময় ভজাৰ পাছত এতিয়া আমি মাংসখিনি লৰাই দিম যাতে মাংসখিনি লাগি নাযায়। আৰু গেছটো ল' ফ্লেমতে ৰাখিব, কেতিয়াও হাই নকৰিব, তেতিয়া মাংসখিনি ক'লা হৈ যাব আৰু ভিতৰৰ পৰা নিসিজিব, যিহেতু মাংস গতিকে সিজোতে অকণমান সময় লাগে। অকণমান দেৰি ভজাৰ পাছত আকৌ ইপিঠি ভালদৰে লৰাই দিছোঁ, আৰু অকণমান সময় আকৌ ভাজি ল'ম। এনেদৰে 15-20 মিনিটমান সময় ভালদৰে ভাজিব লাগে ইপিঠি সিপিঠি লুটিয়াই, আৰু তাৰ পৰা আমাৰ মাংস ৰেডি হৈ যাব। এই 3 পিচ হৈ গৈছে, আৰু এতিয়া মই এনেদৰে গোটেই পিচ মাংস ভালদৰে ভাজি ল'ম। অকণমান ৰঙচুৱা হ'লে মাংসখিনি কাঢ়িব পাৰি, আৰু ভিতৰটো ভালদৰে সিজিছেই। এতিয়া আমাৰ চিকেন ফ্ৰাই হৈ গ'ল, আৰু এনেদৰে খাবলৈ খুব ধুনীয়া হয়, আৰু ময়দা নিদিয়াকৈ আপোনালোকে বনাব পাৰিব ঘৰত নাথাকিলে। আৰু মোৰ ৰেচিপিটো চাই কেনেকুৱা লাগিল জনাব, আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকল মোৰ চেনেলটোত নতুন তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।